1.1 question number 8 কৈছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20, 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে ঠিক আছে বস্তুটো চোৱা ফৰ এক্সাম্পল 3 আৰু 5ৰ মই যদি গুণিতকখিনি উলিয়াওঁ 3 into 3 3 দুগুণ ধৰা 6 9 15 6 গুণ এনেকৈ ওলাইলে গৈ থাকিব বুজি পাইছা ঠিক আছে একদম আৰামছে একো টেনশ্যন ল'ব দৰকাৰ নাই পৰীক্ষা একো হেৰি নাই জাষ্ট একদম মনটো খোলা কৰি ইয়াত চাই 5ৰ যদি চাওঁ মই 15 আৰু ওলাই গৈ থাকিব ঠিক আছে ওলাই গৈ থাকিব এইটো মই এটা পাব পাৰোঁ 5 6 গুণ 30 ইয়াত এটা মই পাব পাৰোঁ 3 10 30 পাব পাৰোঁ আৰু এইফালে ওলাই গৈ থাকিব আৰু এইফালে ওলাই গৈ থাকিব এতিয়া চাবা এইবোৰ কি বুলি কয় 3 6 9 15 এইবোৰ 3 গুণিতক এইবোৰ 5ৰ গুণিতক এতিয়া 3ৰ গুণিতকবোৰক 3ৰে হৰণ যায় যায়নে 3 গুণিতকবোৰক 3ৰে হৰণ যায় তো 3ৰে হৰণ যোৱা গোটেই সংখ্যাবোৰে কি 3 গুণিতক হ'ব সব সংখ্যাকে 3ৰে হৰণ যায় যায় ইয়াতো সব সংখ্যাকে 5ৰে হৰণ যাব নাই যাব গতিকে 5ৰ গুণিতকবোৰক 5ৰে হৰণ গৈছে 3 গুণিতকবোৰক 3ৰে হৰণ গৈছে ইয়াত 3 আৰু 5ৰ সাধাৰণ গুণিতককেইটা চোৱাচোন কি আছে আমি বৰ্তমান চকুৰে দেখালৈকে কি দেখিছা আৰু ওলাই গৈ থাকিব বৰ্তমানলৈকে ইয়াত কি আছে কমন মাল্টিপলছ মানে সাধাৰণ গুণিতক কি দেখিছা এটা আছে 15 বুজি পাইছানে কি আছে আৰু কি আছে 30 আছে আৰু আগলৈ ওলাবনে ওলাব আৰু ওলাই গৈ থাকিব নিউটাখন লিখি গৈ থাকিলে মিল থকা সংখ্যা নোলাব নি এইফালে ওলাই গৈ থাকিব ঠিক আছে এতিয়া কথাটো হ'ল 15 আৰু 30 দুটা এনেকুৱা নাম্বাৰ যি দুটাক 3 আৰু 5 দুইটাৰে হৰণ যায় তাৰমানে সংখ্যা দুটাৰ যিকোনো এটা সংখ্যাৰ গুণিতকবোৰক সেই সংখ্যাটোৰে হৰণ যায় যিকোনো দুটা সংখ্যাৰ সাধাৰণ গুণিতকবোৰক সেই সংখ্যা দুটাৰে হৰণ যায় বুজি পাইছা এতিয়া কথাটো হ'ল হৰণ যোৱা অৰ্থটো কি মই যদি কওঁ 6 2ৰে হৰণ যায় তাৰমানে কি মই কি কৰিব পাৰোঁ 2টাকে মই ভাগ কৰি ল'ব পাৰোঁ 6 সংখ্যাটোক 1 2 3 ভাগ হ'ব নে দুটাকে ভাগ কৰি দিলে সেইকাৰণে ইয়াৰ আনচাৰটো কি 3 গতিকে 6 2ৰে হৰণ যায় মানে 6 সংখ্যাটোক মই দুটাকে কি কৰি ল'ব ভাগ কৰি ল'ব পাৰোঁ এতিয়া 15ক আৰু 30ক 3 আৰু 5ৰে হৰণ যায় মানে কি বা 15ক 3ৰে হৰণ যায় মানে কি 3 15টো গুণিতক সেইটো কথা মই বুজি পালোঁ ইয়াৰ এইফালৰ পৰা ক'বলৈ গ'লে আমি কি বুলি ক'ম তিনিটাকে 15টোক ভাগ কৰিব পাৰিম যদি 15জন মানুহ থাকে 3জনকে গ্ৰুপ বনাই কি কৰিব পাৰিম আমি ভাগ কৰিব পাৰিম ধৰা কেইটা গ্ৰুপ বনিব 5টা তো তিনিটা গ্ৰুপ বনাই ভাগ কৰি ল'ব পাৰিম মানে 15জন মানুহ থাকিলে 3জনকে আমি ভাগ কৰি ল'ব পাৰিম আৰু 15টো কিহে হৰণ যায় আৰু 5ৰে যায় কাৰণ 3 আৰু 5ৰ 15টো এটা কি সাধাৰণ গুণিতক মানে এটা সংখ্যাৰ গুণিতকবোৰক সেই সংখ্যাটোৰে হৰণ যায় দুটা সংখ্যাৰ সাধাৰণ গুণিতকবোৰক সেই সংখ্যা দুটাৰে হৰণ যায় গম পাইছানে গতিকে এই সংখ্যা দুয়োটা সংখ্যাৰে হৰণ যোৱা গোটেই সংখ্যাবোৰক কি বুলি ক'ম আমি সংখ্যা দুটাৰ সাধাৰণ গুণিতক বুলি ক'ম বুজি পাইছানে এতিয়া কথাটো হ'ল 15ক 3ৰে হৰণ যায় তাৰমানে অৰ্থটো কি তিনিটাকে ভাগ কৰি ল'ব পাৰোঁ 15ক আৰু কিহে গৈছে হৰণ ইয়াত 5ৰে গৈছে তাৰমানে কি আমি 5টাকে ভাগ কৰি ল'ব পাৰিম কেইটা হ'ব 3টা এতিয়া কথাটো হ'ল মই যদি তোমাক সুধো কিমানজন মানুহক মোৰ ওচৰত কিমানজন মানুহ থাকিব লাগিব যাতে মই মন গ'লেই 3জনকে ভাগ কৰি ল'ব পাৰোঁ মন গ'লেই 5জনকে ভাগ কৰি ল'ব পাৰোঁ কিমানজন মানুহ থাকিব লাগিব অতি কমেও দুইটাৰে সাধাৰণ গুণিতক 2 নে সাধাৰণ গুণিতক এটা থাকেনে সাধাৰণ গুণিতকটো ঢেৰ থাকে মোৰ ওচৰত কিমান সংখ্যাৰ মানুহ থাকিলে মন গ'লেই মই 5জনকে ভাগ কৰি ল'ব পাৰোঁ মন গ'লেই মই 3জনকে ভাগ কৰি ল'ব পাৰোঁ ইয়াৰ পৰা তুমি কি ক'বা এতিয়ালৈকে যিমান দেখিছা ইয়াত নম্বৰ কি সংখ্যা হ'ব লাগিব সেইটো
সাধাৰণ গুণিতক হ'ব লাগিব মোৰ ওচৰত মন গ'লেই 3জনকৈ ভাগ কৰি ল'ব পাৰিম মন গ'লেই 5জনকৈ ভাগ কৰি ল'ব পাৰিম তেনেকুৱা এটা নাম্বাৰ অফ পিপল মোৰ ওচৰত থাকিবৰ কাৰণে সেই নাম্বাৰটো এই সংখ্যা দুটাৰ সাধাৰণ গুণিতক হ'ব লাগিব লাগে সেইটো 15 হওক 30 হওক যিয়ে নহওক বুজি পালা নাই এইখিনি বুজি পালা নাই পালা তুমি বুজি যে সংখ্যা এটা হৰণ কৰিবলৈ মানে 3 আৰু 5 এই 3 আৰু 5 3জন আৰু 5জনকৈ যদি মই ভাগ কৰিব বিচাৰোঁ মোৰ ওচৰত কিমান মানুহ থাকিব লাগিব সেই মানুহৰ সংখ্যাটো আমি কেনেকৈ গম পাম এই সংখ্যা দুটাৰ সাধাৰণ গুণিতকবোৰো সমান হ'ব লাগিব এইটো লাগে 15জন মানুহ থাকিলেও মই মন গ'লে 3জন আৰু 5জনকৈ ভাগ কৰিব পাৰোঁ 30জন মানুহ থাকিলেও মই মন গ'লে 3জন আৰু 5জনকৈ ভাগ কৰিব পাৰোঁ এতিয়া মই সুধিছোঁ অতি কমেও কিমানজন মানুহ থাকিব লাগিব অতি কমেও কিমানজন মানুহ থাকিব লাগিব অতি কমেও কিমানজন মানুহ থাকিব লাগিব অতি কমেও মানে এটাতকৈ কম হ'ব নোৱাৰে আৰু অতি কমেও কিমানজন মানুহ থাকিব লাগিব যাতে মই 3জনকৈ মন গ'লে ভাগ কৰি দিম মন গ'লে 5জনকৈ ভাগ কৰি দিম অতি কমেও কিমানজন থাকিব লাগিব 15জন থাকিব লাগিব আৰু 15টো 3 আৰু 5ৰ কি লসাগু LCM এই কুৱেশ্যনটোৱেতো কুৱেশ্যন নম্বৰ 8 সেইকাৰণেতো আমি LCM উলিয়াই আছোঁ সেইকাৰণেতো LCM উলিয়াই আছোঁ কুৱেশ্যন নম্বৰ 8টো আনচাৰ দিবৰ কাৰণে কুৱেশ্যন নম্বৰ 8টোত কি সুধিছে যে 15 মানুহ কিমান আছে 15জন আছে 20জন আছে 25জন আছে তো মন গ'লে 15জন 20জন 25জন এতিয়া চোৱা ইমান কেইজন মানুহ মন মোৰ ওচৰত মানে কিমান মানুহ থাকিব লাগিব মই মন গ'লেই 15জনকৈ ভাগ কৰি দিম মন গ'লেই 20জনকৈ ভাগ কৰি দিম মন গ'লেই 25জনকৈ ভাগ কৰি দিম তো সেই আনচাৰটো পাবৰ কাৰণে এই তিনিটাৰে মই কি ল'ব লাগিব সেই নাম্বাৰবোৰ কি বুলি ক'ম মই সাধাৰণ গুণিতক বুলি ক'ম মই যদি কুৱেশ্যনটো সুধো অতি কমেও কিমানজন থাকিব লাগিব তেতিয়াহ'লে কি হ'ব সেইটো তেতিয়াহ'লে হ'ব লসাগু LCMটো কেতিয়া হ'ব যদি মই সুধো অতি কমেও কিমানজন মানুহ থাকিব লাগিব যাতে মই মন গ'লেই 15জনকৈ ভাগ কৰি দিম মন গ'লেই 20জনকৈ ভাগ কৰি দিম মন গ'লেই 25জনকৈ ভাগ কৰি দিম সেইটো অতি কমেও বুলি সুধিলে আমি কি উলিয়াম LCM উলিয়াম গম পাইছানে আৰু এই সংখ্যাটোকেইটাৰ যিমানখিনি সাধাৰণ গুণিতক আছে সেই গোটেই সাধাৰণ গুণিতকবোৰৰ নাম্বাৰ সিমান মানুহ থাকিলে আমি চবকে কি কৰিব পাৰোঁ এই সংখ্যাকেইটাৰ মতে ভাগ কৰি ল'ব পাৰোঁ গতিকে সেই নাম্বাৰবোৰক কৈছে সাধাৰণ গুণিতক কিন্তু অতি কমেও বুলি ক'লে কি হ'ব আমাৰ LCMটো আমি উলিয়াব লাগিব সেইকাৰণে আমি LCM উলিয়াই আছোঁ এই নাম্বাৰটো কুৱেশ্যনটো আনচাৰ দিবৰ কাৰণে গম পাইছানে সেইকাৰণে LCM উলিয়াই আছোঁ এতিয়া চোৱা এই বস্তুটো কিছুমানৰ খেলি মেলি লাগে এই গুণিতকবোৰক সেই সংখ্যাটোৰে হৰণ যায় মানে কোনো এটা সংখ্যাৰে হৰণ যোৱা গোটেই সংখ্যাবোৰে কি এই তিনিটোৱে হৰণ যোৱা গোটেই সংখ্যা যিমান যে পৃথিৱীত সেই সংখ্যাবোৰ তিনিটোৰ কি গুণিতক কিন্তু তিনিটোক হৰণ যোৱা সংখ্যাবোৰ তিনিটোৰ কি উৎপাদক ডিফাৰেন্সটো গম পাইছানে এই হৰণৰ ডিফাৰেন্সটো চাবা এইবোৰ বহুত ভালকৈ বুজিব লাগিব তেতিয়াহে তুমি ভাবিব পাৰিবা এইবোৰ আখৰৰ অংকবোৰ কৰিব পাৰিবা এনেই এইটো সাধাৰণ গুণিতক কি বুলি কয় LCMৰ কথা পঢ়ি আছোঁ কাৰণে এইটো কুৱেশ্যনৰ আনচাৰটো LCM কৰি দিলোঁ সেইটো মই এতিয়া এইকেইদিন আমি HCF পঢ়ি আছোঁ কাৰণে সেইটো কুৱেশ্যনৰ আনচাৰ উলিয়াবলৈ HCF লগাই দিলোঁ তেনেকৈ নহ'ব এইবোৰ বহুত ভালকৈ ভাবিলে তুমি আনচাৰকেইটা আৰু পাছৰ কুৱেশ্যনকেইটাতো নতুন আগৰ কিতাপত নাছিলে গম পাইছানে তো সেইবোৰ কুৱেশ্যনটো নিজেই উলিয়াব লাগিব তো এইখিনি আণ্ডাৰষ্টেণ্ডিং থাকিলেহে হ'ব এতিয়া LCM আৰু HCFৰ ডিফাৰেন্সটো কি যিকোনোটা সংখ্যা ল'লোঁ মই 6ৰে হৰণ যোৱা গোটেই সংখ্যাৰ সংহতি শব্দটো মই ব্যৱহাৰ নাই কৰা নাযাবা তালৈ জাষ্ট 6ৰে হৰণ কৰা গোটেই সংখ্যাবোৰ যিমান আছে গোটেই সংখ্যাবোৰে ইয়াৰ কি হ'ব গুণিতক 6ক হৰণ যোৱা গোটেই সংখ্যাবোৰ কি 6 উৎপাদক জাষ্ট এতিয়া কথাটো হ'ল এই সংখ্যা কেইটাৰে হৰণ যোৱা সংখ্যা লাগে আমাক এই সংখ্যা কেইটাক হৰণ যোৱা সংখ্যা নালাগে এই সংখ্যা কেইটাক হৰণ যোৱা সংখ্যা লগা হ'লে আমি কি উলিয়ালহেঁতেন সেই সংখ্যাকেইটাৰ উৎপাদক উলিয়ালহেঁতেন এতিয়া আমাক কি লাগে এই সংখ্যা কেইটাৰে হৰণ যোৱা সংখ্যা লাগে কি উলিয়াম গুণিতক আৰু তিনিওটা সংখ্যাৰে হৰণ যোৱা এটা কমন নাম্বাৰক কি বুলি কয় সাধাৰণ গুণিতক বুলি কয় আৰু আটাইতকৈ সৰু কমন নাম্বাৰটোক কি বুলি কয় LCM সেইটো কাৰণে LCM দিছোঁ গম পাইছা গোটেই বস্তুটো এইটো কাহিনীটো বুজি পালা নাই